একেবাৰে ফাগুন মাহত বিয়া গৈছে বহাগৰ মাহ পালেতো তো একেবাৰে একদম লিখি কৰি দি আছে ধ্যান গলো ধপচ ধ্যান গলো ধপচ ধ্যান গলো ধপচ ধ্যান গলো ধপচ বুঢ়াৰী গাঁৱত ভাল বুঢ়ী যে আহিছে গাভৰু ছোৱালী পাই গৈছে মোবাইল ফোনটো এনে বিহুৰ বতৰ তো বেটি তিনিটাৰ লগত নিৰিমাইটো চলাই আছে 10টাত এটাৰ লগত কথা দিছিল আৰু সন্ধিয়া 7টাত এটাৰ লগত কথা দিছিল তো যদি ভাই এইটোৰ লগত নাহে সেইটোৰ লগত ভাগ কৰি যাব আছে নেকি কোনোবা ইয়াতে থাকিব পাৰে গাড়ী নধৰিব ইমান লাগি যাব পাৰে কথা ভাই ধ্যান কৰোঁ ধ্যান কৰোঁ ধ্যান কৰোঁ ধ্যান কৰোঁ তেওঁ কিন্তু কেতিয়াও কিন্তু ওচৰ চুবুৰীয়াৰ লগত এটা সুসম্পৰ্ক স্থাপন কৰিব নোৱাৰে তোমাৰ ঘৰখনতে তোমাৰ খাম খেলি আৰু ভাই তুমি সমাজ সেৱা কৰি থকা ক'ত হ'ব ভাই গতিকে মই কথাটো এইকাৰণে কৈছোঁ অসমীয়া লোকসংগীত লোক সংস্কৃতিৰ প্ৰতি নিজৰ এটা শিকিবলৈ যত্ন কৰক গছৰ গুৰিত পানী ধৰক ডাল পাতত পানী ধৰিলে সেই গছ কেতিয়াও প্ৰকৃত গছ হিচাপে থাকিব নোৱাৰে শিকিব লাগিব নিজৰটো বাদ দি নিজৰটো আগত বাকীখিনি পিছত গীটাৰখন বজক আপত্তি নাই তাৰ লগে লগে টোকাৰী আৰু গুটুৰ খানো বজক ভাল লাগে ড্ৰামজুৰ বজক আপত্তি নাই ঢোল আৰু খোল বা নাগৰাজুৰি বজক তেতিয়াহে আমাৰ ভাল লাগিব পৰমশ্ৰদ্ধা ৰাইজ ভৰতপুৰীৰ নাট্যশাস্ত্ৰৰ যদি আমি মন কৰোঁ ভৰতপুৰীৰ নাট্যশাস্ত্ৰত আমাৰ ইনষ্ট্ৰুমেণ্টত 4টা ভাগত আপুনি এনেকৈ দিছে এৰুনে কৰোঁ হা হা অ' 5টা হৈ গৈছে মই এনেকৈ দি আছোঁ মই বজা মানে এৰুনে কি কৰোঁ ভৰতপুৰী নাট্যশাস্ত্ৰত আমাৰ ইনষ্ট্ৰুমেণ্টক 4টা ভাগত বিভক্ত কৰিছে টক বাদ্য সুশীল বাদ্য ঘন বাদ্য ৰগমত বাদ্য টক বাদ্য যি বাদ্য তালতে সংযুক্ত হৈ থাকে তাক কয় টক বাদ্য সুশীল বাদ্য যি বাদ্য বায়ুৰ জৰিয়তে বজোৱা হয় তাক কয় সুশীল বাদ্য বাঁহী হওক চেক্সোফোন হওক এইবিলাক সুশীল বাদ্য ঘন বাদ্য যি বাদ্য ধাতুৰে নিৰ্মিত হয় তাল হওক গৰকা হওক এইবিলাক ঘন বাদ্য অৱনত বাদ্য আনন্দ বাদ্য যি বাদ্য চামৰাৰে সংযুক্ত হৈ থাকে আবদ্ধ হৈ থাকে এইবিলাক হৈছে আনন্দ বাদ্য ঠিক তেনেকৈ সুশীল বাদ্য বজাইছে মোৰ ভাইস্বৰূপ এয়া শ্ৰী ৰিন্তু দাস ই বিচ কলেজত পঢ়ি আছিলে বৰপেটা হলি ল'ৰা হাতৰ তাৰ কাৰণে মোৰ খুৰা স্বৰূপ এয়া শ্ৰী কদম ডেকা তাল বজাইছে অসম সচিবালয়ৰ কৰ্মচাৰী মই একেবাৰে অভিভাৱক স্বৰূপ আৰু মই আতিগুৰু স্বৰূপ দাদা এয়া শ্ৰী বিপুল দাস গতিকে এনেকৈ অনুষ্ঠানে পৰিৱেশন কৰি আছিলোঁ উপদেশক হৰিশ্ৰেষ্ঠ এই লোক সংস্কৃতিৰ বাদ্য বজাই বিভিন্ন ঠাইত ঘূৰিবলৈ আমাৰ সক্ষম হৈছিলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংস্কৃতিক সম্পাদকৰ দায়িত্বত আছিলোঁ বৰ্তমান মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰা PhD অৰ্থাৎ গৱেষণা কাম কৰি আছোঁ আশীৰ্বাদ কৰক 4 বছৰ পিছত এইখন পবিত্ৰ মঞ্চত যদি নতুন পৰিচয় হৈ ইয়াত যদি নতুন অনুষ্ঠান পৰিৱেশন কৰিব পাৰোঁ তাৰ কাৰণে আপোনালোকৰ পৰা আশীৰ্বাদ আৰু সেৱা যাচিছোঁ অলপমান আহিছে হাত চাপিটো পৰম অনুষ্ঠানটো সামৰি মাৰি তাতে কুশলে থাকক ভালে থাকক
আমি ৰাইজৰ ফালৰ পৰা এটা অনুৰোধ কৰিম ঢোলৰ ৰোজা এটি সুন্দৰ ঢোলৰ লগতে যে ৰাইজক উৎসাহিত কৰে এইখিনি আমাৰ ৰাইজৰ ফালৰ পৰা অনুৰোধ থাকিল। ঠিক আছে দাদা অকমান হৰি গুণ কি ঢোল বজাম নে টকাৰী দিম কওক টকাৰী লাগে ঠিক আছে যদি টকাৰী কেইটাকে আটাই উঠক ওপৰত তাইজন হাত চাপৰি কাৰণে ভাল লাগিব একবাৰ জোৰকৈ হাত চাপৰি মাৰিব এবাৰ চালু দি